নমস্কাৰ গাইছ, মই বিকাশ বগাৰ নতুন এটা ব্লগিং ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। যিহেতু ৰাতিপুৱাৰ ভাগতে ব্লগিং ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি মই যাব লৈছোঁ এটা কামত, যিটো কাম মানে মাজে সময়ে মই কৰি থাকোঁ আৰু কিবা কাম। চ' আজি ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ ক'ত কি কাম কৰি আছোঁ। একচুৱেলি যাব লৈছোঁ গুৱাহাটী। চ' আজি ব্লগিং ভিডিঅ'টো তাৰ পৰা আহি কেনে এডিট কৰিব পাৰোঁ নে নোৱাৰোঁ বা আপলোড দিব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ, কিন্তু ইণ্ট্ৰ'টো দি লৈছোঁ। যিহেতু মই আমাৰ ঘৰৰ ওচৰৰ মামা এজনৰ লগত যাম। চ' তেখেত আহি আছে শৰাইঘাটৰ ব্ৰিজৰ তাতে হ'ব কামটো। ত' লগ পাই আছোঁ আপোনালোকক। ত' চাই থাকিব আজি ভিডিঅ'টো। কাপোৰৰ লগত কাপোৰৰ ভিতৰত সোমাই আছে। নৰয় বিবা ভবৰা নেকি মই? হয় মোৰতো মূৰা ভুল হৈছে। সিফালে মই যাৱাৰ আগত লৈ ল'লোঁ মাত্ৰ পৰা 200 টকা। ইফালে মানে 10,000 টকাৰ 200 টকা মই লৈছোঁ। একেবাৰে আগত বন্দী হৈছে, এইটো আৰু খুজিব নোৱাৰি। ত' লগ পাম মামা অহাৰ পিছত, যিহেতু যাম আমি। এইফালে আমাৰ এইটো হৈছে নতুন মোবাইল, যিটো মই মানে মাত্ৰ আনি দিছিলোঁ। ত' এইটোৰ মানে ছেটিংছ কিবা অলপ মিলি দিলোঁ মাত্ৰ। চ' এইফালে এইটো হৈছে ৰিয়েলমি। গাইছ, ইফালে সময় হৈছে 10:12। চ' 10টা বজাতে অহা কথা আছিল, গুৱাহাটী যোৱাটো নহ'ল। ত' গাইছ আহি পালোঁ মামাহঁতৰ ঘৰ, আৰু ইফালে আছে আমাৰ আইতা। আৰু আইতা আজি মানে হস্পিটেলত যাব, কিবা বেমাৰ হৈ আছে। আৰু আইতাই এইটোত কিবা এটা বনাইছে, এই পিঠা বনাইছে গাইছ। এতিয়া ককাৰ ওচৰত যাওঁ, তো আপোনালোক দেখোন। এতিয়া আমাৰ পৰীক্ষা কেনেকুৱা হৈছে পৰীক্ষা? ইংলিছটো আৰু কেইদিন আছে? 4 দিন। কি আছে? ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি। মই বাটৰ ফালে যাওঁ। এইটো মামাহঁতৰ ঘৰ। আৰু গাইছ বৰ্তমান আহি পালোঁ মই চেলুন জনৰ চুকত থকা চালাম কাটাত আহি পালোঁ। একচুৱেলি গাইছ 3টামান মানুহ আছিল, চ' এইকেইটা কাটি ল'লা। আৰু মই 4 নম্বৰত বস্তু এতিয়া মই মোৰ ডিজাইনটো কৰিম। চ' মজাকে ফাইনেল লুকটো আপোনালোকক দেখুৱাম কমপ্লিট কাটা হোৱাৰ পিছত। তাৰপিছত যাম মন্দিৰত, গা পা ধুই কেনে। এইফালে আছে আমাৰ মেইন মালিক, মানে ভিডিঅ'টো লাষ্ট কৰি এতিয়া বহি লৈছোঁ। চুলিটো কাটি লওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ। মই চুলি দাড়ি কাটি কেনে আহি ল'লোঁ। বৰ্তমান মাথালি পাইছোঁ, আৰু ঘৰত যাই কেনে গা পা ধুই কেনে মই মন্দিৰত যাম। আৰু মন্দিৰৰ পৰিৱেশটো দেখুৱাম, যিহেতু মানে দাঢ়ি চুলি কটাৰ পিছত আৰু ব্লগিং ভিডিঅ' বনোৱা নহ'ল। যিহেতু চাইকেল লৈ আহিছিলোঁ, আৰু মাথালি গোটেই ধূলিময় সদৃশ পৰিৱেশ, যিহেতু ফাগুন মাহ। চ' ফাগুনটো বৰ দুষ্ট হৈছে আপোনালোকে জানে। চ' গা পা ধুই কেনে লগ পাই আছোঁ। মিনি ব্লগ আপলোড দিবাই আছে বাৰু। এইফালে পাইছোঁ এইফালে পাইছোঁ মাথাউৰি, এইফালে ধূলিময় পৰিৱেশ। হৈছে আমাৰ ৱাটাৰ চাপ্লাই, যিটো মানে অহৰহ মানে বেয়া হৈয়ে থাকে। ত' পানী বৰ্তমান 3-4 মাহমান হ'ল পাৱাই নাই। ত' এতিয়া ঘৰত যাই লগ পাম, মানে গা পা ধুই কেনে লগ পাম আৰু। মই দাঢ়ি চাঢ়ি কাটি আহিলোঁ। এতিয়া মই গৈ আছোঁ আমাৰ মন্দিৰত, যিহেতু আমাৰ মন্দিৰত মানে ৰাজহুৱা মন্দিৰটোত আৰু এসপ্তাহ 10 দিন আছে। তাৰপিছত আমাৰ ৰাইজৰ বাৰ্ষিক সভা হ'ব 2-3-4 মাৰ্চ, মানে হোলীৰ লগতে আৰু। চ' এতিয়া পেণ্ডেল চেণ্ডেল দি আছে। চ' আপোনালোকো দেখুৱাওঁ, আপোনালোক আহিব। চ' মন্দিৰত যাই লগ পাম আপোনালোকক। চ' ভিডিঅ'টো এণ্ড হোৱা নাই দেই গাইছ, চ' চাই থাকিব। দাঢ়ি চুলি কাটি আহিলোঁ ফাইনেলি, আৰু ইফালে মেঘনাও আহিছে। আৰু এতিয়া মন্দিৰত যায় মন্দিৰৰ পৰিৱেশটো দেখুৱাম, ক'ত কি হ'ব। চ' ক'ত কি এনেকৈ পেণ্ডেল দিছে। চ' আপোনালোক আহিব। চ' আকৌ এবাৰ কৈছোঁ গাইছ, বৰ্তমান আহি পালোঁ আমাৰ মন্দিৰটো, যিটো মন্দিৰত আপোনালোকক দেখুৱাম বুলি কৈছোঁ। অলপৰ পৰা মানে মই ভিডিঅ' আপলোড দিব আহোঁ, তাৰ পৰা চাইছোঁ পেণ্ডেলটো দিছে। আৰু আহি পালোঁ এইটো মন্দিৰ, ডিঙবশী শিৱ মন্দিৰ। চ' ইয়াতে মাৰ্চত 2 আৰু 3 আৰু 4 তাৰিখে ৰাইজৰ বাৰ্ষিক সভা। চ' এতিয়া ভিতৰলৈ যাম, তাই ভিতৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাম। চ' আপোনালোক আহিব। তলৰ গেটখনেদি সোমাই আহিলোঁ, যিহেতু আগৰ গেটখন মানে তালা মাৰা আছিল। আৰু আমি ফিল্ডখন পালোঁ আহি, আৰু ইফালে আগৰ ফালে আছে আমাৰ মন্দিৰটো। চ' ইয়াতে আমাৰ 2-3-4 মাৰ্চত মানে ৰাইজৰ বাৰ্ষিক সভা বনাবৰ কাৰণে খৰি চৰি পুৰা চিৰি থৈছে ৰাইজৰ মানুহ আহি কেনে। চ' তাৰ মিনি ব্লগ বা লং ব্লগ লৈ অহা নাছিলোঁ, যিহেতু ঘৰত নাছিলোঁ, কিবা কামত গৈ আছিলোঁ। আৰু কি কাম কৰোঁ কি নকৰোঁ, চ' তাৰ মাজতে মই ব্লগিং ভিডিঅ' বনাওঁ। এইবিলাক খৰি চৰি ৰেডি হৈ আছে। এইটো মন্দিৰটো ইফালে আমাৰ ৰেডি, এটা প্ৰজ্বলন কৰিব আৰু বাহিৰত ষ্টেণ্ড দি কেনে। চ' ইফালে থাকিব গোটেই মানুহখিনি আৰু ৰাইজৰ, আৰু ইয়াতে যিখিনি মানে ভোটা লৈ আহে, চ' ইয়াতে বহিব। ইফালে ফিল্ডখনত চ' হবিচন্দ্ৰ গ্ৰহণৰ গোটেইখিনি মানুহ ৰাতিৰ ভাগত ভাত সাজটো খুৱাব আৰু ইফালে নাগাৰা নাম, আৰু ইফালে ষ্টেণ্ড কেইডাল ইয়াতে দিয়া হ'ব নেকি। 3দিনীয়া কাৰ্যসূচীৰে প্ৰত্যেক বছৰে হয় বাৰু ৰাইজৰ বাৰ্ষিক সভাখন। ভাবিলোঁ আজি এডভান্স এটা আপোনালোকক ব্লগিং ভিডিঅ' বনাই দিওঁ। ত' ইয়াতে হ'ব আৰু
আৰু ইফালে আছে ষ্টেণ্ডকেইডাল, যিকেইডালত মানে ফুটা বটলৰ বাতিকেইটা থোৱা হ'ব আৰু দুৱাৰমুখতে হ'ব সেইটো চিষ্টেম। যদি আপোনালোকে চাইছে, আপোনালোক যদি আহে তো আপোনালোকেও ইয়াতে হবিচন্দ্ৰ গ্ৰহণ কৰিব পাৰিব। আগতীয়াকৈ ফোন নম্বৰত কণ্টেক্ট কৰিব, মই আপোনালোকক সেইটো দিম আৰু যোনখন বেনাৰ আমি মাৰি আছিলোঁ চ' সেইখন দিম। আৰু এইটো হৈছে আমাৰ ৰাজহুৱা মন্দিৰটো। চ' এইটো মন্দিৰত আমাৰ ৰাইজৰ বাৰ্ষিক সভা। আৰু গাইজ মানে সন্মুখ ভাগত ইয়াতে হ'ব আমাৰ কাৰ্যালয়কেইটা, যিকেইটা কাৰ্যালয়ত আমি প্ৰত্যেক বছৰে থাকোঁ দান বৰঙণি দিয়া এইটো মন্দিৰত। চ' এইখিনিত আমি বহিম। আগৰ 2 তাৰিখৰ পৰা ষ্টাৰ্ট। প্ৰথম দিনা আমাৰ ফুটাব তলত, দ্বিতীয় দিনা সভা, তৃতীয় দিনা আয়তীসকলৰ নাম। চ' চিঠি আছে মোৰ তাত। মুখ ভাগৰ এইখিনি খালী থাকিব। চ' এইখিনি কাৰ্যালয়কেইটা হ'ব। আৰু এইখন হৈছে আমাৰ মেইন গেটখন। ইফালে তালা মাৰাৰ কাৰণে আমি পিছফালে দি আহিছোঁ। চ' আজিৰ ভিডিঅ'টো ইমান আছে। নেক্সট ব্লগিং ভিডিঅ' লগ পাম, তেতিয়াহ'লে বাই। চ' এই মন্দিৰটোত আহিব আপোনালোকে। চ' লোকেশ্যনটো দি দিম। চ' বৰাইথেৰবাৰী ভুটুঙা পুখুৰী শিৱ মন্দিৰ, কাঠিয়াবাৰী গাঁৱতে আছে এই মন্দিৰটো। চ' নেক্সট ব্লগিং ভিডিঅ' লগ পাম, তেতিয়াহ'লে বাই।